হেল্ল' গাইছ, কি খবৰ? আজি হ'ল উৰুকা আৰু উৰুকাত আমি আছোঁ বক' চমৰীয়া সত্ৰ আৰু আমি মানে গাঁৱত আহিছোঁ, হাঁহ বিচাৰি আহিছোঁ গাইছ। এতিয়া হাঁহ বিচাৰি গৈছে লগৰকেইটাই, নাই বিচাৰি গৈছে তাতে এইটো ঘৰত। এতিয়া গৃহস্থী ঘৰত দিছে, 5-6টামান গৃহস্থী ঘৰৰ পৰা আহিলোঁ আমি। ইমান ভিডিঅ'টো লেটকৈ কৰিলোঁ, একো নাই বাৰু। আমি ৰিক্সা লৈ কিনে আহিছোঁ, এই ৰিক্সাখন আৰু এইজন লগৰ চাই আছে হাঁহ বিচাৰি। হাঁহ বাৰু আছে, এইবিলাক পথাৰত আছে এইবিলাক, কিন্তু মোৰ গাইছ মানে মেইন কথাটো হ'ল মানে আমি মানুহ বিচাৰি পোৱা নাই, মানুহ মানে ঘৰত নাই। বেয়াৰ কি হয় আৰু এইবিলাক কঠীয়া চব গাইছ, কঠীয়া এইবিলাক কঠীয়া আৰু এইফালে হাঁহ গাছ ঘৰত থকা ওলাই গৈছে হাঁহ আৰু ঘৰটোত যাই আছোঁ। আৰু আমাৰ চব পূৰা লাইন লাগি গৈছে আৰু এজন দাদা আছে আমাৰ লগত, লোকেল ইয়াৰে হয়। আৰু এতিয়া হাঁহ বিচাৰি যাই আছোঁ আমি গৃহস্থী ঘৰত। এতিয়া হাঁহ পালোঁ হয় আমি ফাইনেলি। এইটো ঘৰতো আহি এইকেইটা আছে, খালি ধৰা পোৱাটো অলপমান টান হ'ব, কাৰণ পুখুৰীটো আছে কাষতে। পুখুৰীত জাপ মাৰি দিলে আৰু নাপাওঁ, বহুত দূৰৰ পৰা চাই আছোঁ আৰু। এতিয়া হাঁহটো মাতি আছে, হাঁহটো অহা নাই, মাতি আছে অহা নাই, কি হয় নাজানো আৰু গাইছ। হাঁহটো মানে পুখুৰীত যাই আছে বাৰে বাৰে, খেদি আছে আনি আছে ইফালে। হাঁহ চাহ উঠাই ল'লোঁ গাইছ। এতিয়া আৰু গৈ আছোঁ এতিয়া পেণ্ডেললৈ। পৰিৱেশ কিন্তু ধুনীয়া আৰু গাইছ হাঁহ ধুনীয়া আছে। হাঁহ চাহ লৈ কিনে আহিলোঁ গাইছ, আৰু এই তাত পৰিল 800 টকা। আৰু এইফালে আছে গাইছ, মানে কয় চাবি তহঁতে মানে হাঁহে দেখিবি। আৰু এইটো হাঁহ, এইখন নদী হয় গাইছ, আৰু কি ধুনীয়া পৰিৱেশ চাওক। আৰু এইবিলাক কঠীয়া ৰৈছে চাইডে চাইডে, নদীৰ পাৰে পাৰে এইবিলাক কঠীয়া ৰৈছে। আৰু কি ধুনীয়া পৰিৱেশ জানো। মৰকলি নদীত আহিছোঁ গাইছ, মৰকলি নদী, এইঘৰ মৰকলি নদী বুলি কয়। আলু চালু খেতি কৰি থাকিছে, এইবিলাক পুৰা ঠেকচা গাইছ। কি ধুনীয়া পৰিৱেশ গাইছ। আমাৰ পাকঘৰত আহি পাল, পানী চানী গৰম কৰি আছে, আৰু এইফালে আমাৰ চব্জি কাটি থৈছি। আৰু এতিয়া কোমোৰাটো আহি আছে অলপ দেৰি কৰি। আৰু এইটো হাঁহটো আমাৰ প্ৰায় হাঁহ কাটিছে যে, আৰু আমাৰ মাংস এইখিনি আৰু আছে কাটিব। আৰু এইজন আৰু এইফালে কি কৰি আছে ভাই, কি কৰি আছা? কিবা আদানী সৰু ঠেকলা আছে। আৰু এইফালে আমাৰ এইবিলাক আৰু গাইছ ধুনীয়া, মানে 10 টকা ইমান গাল দিছে, কি ক'ম আৰু গাইছ, অভাৱ নোহোৱা হৈছে ধুনীয়াৰ। আৰু এতিয়া পাকঘৰটো। A few moments later.
有人，